বন্ধুসকল সকলোকে শুভেচ্ছা জনাইছোঁ। দুটা দিনৰ অন্তত পুনৰ আজি মই ফেৰীৰ বাবে পুলি কেইটামান লৈ যাবলৈ সাজু হৈছোঁ। এই ফুলি থকা ফুলবিধৰ নাম হৈছে এজেলিয়া। ই বিশেষকৈ পচিবলৈ ধৰা পুৰণা শুকান পাতত ভাল হয়। বিশেষকৈ ই ঠাণ্ডা অঞ্চলত বৰ ধুনীয়া হয়। সেয়েহে আমাৰ এইটো অঞ্চলত গৰম দিনত গছজোপা সিমান ভাল নহয়, বৰ বিশেষ গৰম সহ্য কৰিব নোৱাৰে। এই ঠাণ্ডা অঞ্চলত, পাহাৰীয়া অঞ্চলত এই উদ্ভিদ অৰ্থাৎ ফুলবিধ বৰ শুৱনি হৈ থাকে আৰু বহু দিনলৈ থাকে। বোকা আৰু পানী জমা হোৱা ঠাইত যদি আপুনি ইয়াক ৰোপণ কৰে তেতিয়া খুব সোনকালেই মৰি যায়। তথাপিতো আমি ইয়াক টাব বা একেৰাহে বৰষুণ অৰ্থাৎ পানী নোহোৱা ঠাইত যদি আমি পচা পাত দি ৰোপণ কৰোঁ, ইয়াক এজোপা আমি ডাঙৰ গছলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আৰু ডাঙৰ তগৰ এজোপাৰ দৰে আমি ইয়াক ধুনীয়াকৈ ৰাখি ইয়াৰ পৰা ফুলৰ সৌন্দৰ্য ল'ব পাৰোঁ। এইবিধেই হৈছে এজেলিয়া প্লাণ্ট। এজেলিয়া প্লাণ্ট কিছুমান ছিংগুল পাহি আছে, এইটো ছিংগুল পাহি, এই সিফালতো ডাবুল পাহি, ঠিক তেনেকৈ বিভিন্ন ৰঙৰ এজেলিয়া প্লাণ্ট আছে। খুব মনোমোহা নহয়নে? মই আজি কিছুমান গছপুলি লৈও ফেৰীৰ বাবে ওলাইছোঁ। লগতে এই হাজাৰী গোলাপ, লগতে এগ্লনিমা কেলথিয়া, কালাৰ্ছ, ফক্সটেল, শেৱালি পুলি, এনেকৈ এইফালে পনিয়ল পুলি, পাইন, লেটেকু, তেজপাত, মেহগনি, এনেকৈ কেইটামান। আৰু এইফালে কাজি নেমু, আম। বিশেষকৈ এতিয়া শিৱৰাত্ৰি পাইছেহি, প্ৰায় মানুহে শিৱ পূজা কৰে। সেয়েহে বেলপুলি বহুতো লোকে বিচাৰি থাকেহে মই আজি বেলপুলিও কেইটামান লৈছোঁ। লগতে এনেকৈ ফুলি থকা লিচু, আৰু গাঁৱৰ বিমলাপুৰ গাঁৱৰ বাইদেউ এজনীয়ে বিচাৰিছে এনেকৈ গছপুলি এটা দোকানৰ সন্মুখত ৰুবলৈ। সেয়েহে গুটি ৰঙা ৰঙাকৈ লাগি থকা গুটি চন্দনৰ পুলি এটা লৈছোঁ তেখেতৰ বাবে। লগতে মই পুলিবিলাক এনেকৈ ধুনীয়াকৈ ইয়াতে সাৱধানে লৈছোঁ। খুব সাৱধানে ল'ব লাগে, ফুলি থকা ফুল যিহেতু অলপ লৰিলে ই ভাঙি যায়, বৰ সূক্ষ্ম, আৰু জোকা খালে পাহিবোৰ প্ৰায় সৰি যায়, পুৰণা অলপ বুঢ়া হোৱা পাহিবিলাক। এনেকৈ এইকেইটা এজেলিয়া। এই দুদিন পূৰা বৰষুণ হোৱাৰ কাৰণে মই ঘৰতে থাকিলোঁ, সৰু সুৰা ঘৰুৱা কাম কৰি। সেয়ে ওলাই নগ'লোঁ। বিশেষকৈ মাজে মাজে বৰষুণ আহে, মাজে মাজে এৰি দিয়ে। তেনেকৈ দুটা দিন হৈ থকাৰ কাৰণে মই ওলাই যাবলৈ মন নকৰিলোঁ। বৰ পিছল আৰু থুনাবিলাক গধুৰ হোৱাৰ কাৰণে বৰষুণ পায়। সেয়ে আজি অলপ বতৰটো ভাল হৈছে, ৰ'দ ওলাইছে। মই আজি পুনৰ ফেৰীলৈ বুলি ওলাইছোঁ। সেই লাইভ ভিডিঅ' যোগে আপোনালোকৰ লগত অকণমান কথা পাতোঁ বুলি লাইভ আহিলোঁ। বৰষুণ পাই গছ গছনিবিলাক সতেজ হৈ উঠিছে। লগতে এনেকুৱা ধূলিময় ৰাস্তাবিলাক ধূলিটো মাৰি দিলে। আমাৰ এইখিনি চোতালখন প্ৰায় ধূলি হৈ আছিলে সেইকেইদিন। এই দুদিন অলপ পিছল হৈছে, দ অঞ্চল আমাৰ বোকা হয় বৰষুণতে, সাধাৰণ বৰষুণ পালে। মই মোৰ নিজৰ ডিউটি অৰ্থাৎ কৰ্মস্থানৰ বাবে যোৱাৰ আগতে আপোনালোকৰ লগত কথা পাতিবলৈ লাইভ ভিডিঅ' আহিলোঁ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই বৰ্তমান মোৰ লাইভ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোলৈ পুনৰবাৰ ধন্যবাদ।